Hello everyone, welcome to Star academyar. Guys, আপোনালোকৰ কাৰণে আজি আমি ইংলিছ গ্ৰামাৰৰ পাৰ্ট 7 লৈ আহিছো। অলৰেডি 1 ৰ পৰা 6 লৈকে আমাৰ আপলোড কৰা হৈছে। আজি পাৰ্ট 7 হ'ব আৰু এই পাৰ্ট 7 ত আমি আজি কি শিকিম? পাষ্ট পাৰফেক্ট টেন্স। এতিয়া পাষ্ট পাৰফেক্ট টেন্স শিকিবলৈ হ'লে আমাৰ কি লাগিব? ফৰ্মেশনটো মোস্ট ইম্পৰ্টেন্ট। গতিকে ফৰ্মেশনটো হ'ব সাবজেক্ট প্লাস হেড প্লাস B3 প্লাস অবজেক্ট। এইখিনি আমাৰ মোস্ট ইম্পৰ্টেণ্ট। সাবজেক্ট প্লাস হেড প্লাস B3 প্লাস অবজেক্ট এইখিনি আমাৰ বহুত ইম্পৰ্টেণ্ট। এইখিনি আমাৰ মনত ৰাখিব লাগিব, তেতিয়াহে আমি উত্তৰ কৰিব পাৰিম। গতিকে আজি আমি এই পাষ্ট পাৰফেক্ট টেন্সত কি বিফৰ থাকিব। এতিয়া চাওক বিফৰ মানে এইটো হৈছে ফাৰ্ষ্ট, 1 নম্বৰ মানে প্ৰথমটো ফাৰ্ষ্ট, পিছত সেকেন্ড। এতিয়া বিফৰৰ আগৰটো কি থাকিব? পাষ্ট পাৰফেক্ট টেন্স থাকিব। বিফৰৰ আগৰটো পাষ্ট পাৰফেক্ট আৰু বিফৰৰ পিছৰটো থাকিব পাষ্ট ইনডিফিনিট টেন্স। মনত ৰাখিব, কোনো বাক্যত বিফৰ থাকিলে সেই বিফৰৰ আগৰ যেটো শব্দ আছে, যে বিফৰৰ আগত যিখিনি বিফৰ থাকিব সেই বিফৰৰ আগৰটো কি হ'ব? পাষ্ট পাৰফেক্ট হ'ব আৰু বিফৰৰ পিছৰটো হ'ব পাষ্ট ইনডিফিনিট টেন্স। মনত ৰাখিব, এইখিনি মেইন বস্তু বিফৰৰ। এই বিফৰৰ কি হ'ব? বিফৰৰ যেটো আগত থাকিব সেই আগৰটো হ'ব কি? পাষ্ট পাৰফেক্ট টেন্স আৰু পিছৰটো হ'ব কি? পাষ্ট ইনডিফিনিট টেন্স। এইখিনি বস্তু এই বিফৰৰ। গতিকে ফাৰ্ষ্ট এক্সাম্পলটো চাই লওক আপোনালোকে। ফাৰ্ষ্ট এক্সাম্পল, আই সি বিফৰ ইউ সি। এতিয়া বহুত ইম্পৰ্টেণ্ট এটা এক্সাম্পল। কি কৈছে? আই সি বিফৰ ইউ সি। আমাৰ কি লাগে? বিফৰৰ আগৰটো মই কি কৈছিলোঁ? ফাৰ্ষ্ট যিটো থাকে বিফৰৰ আগৰটো থাকে কি? এই বিফৰৰ আগৰটো থাকিব কি? পাষ্ট পাৰফেক্ট টেন্স। তেতিয়া কি হ'ব? আই ফৰ্মেশ্যন মনত ৰাখিব লাগিব, সাবজেক্ট প্লাস হেড প্লাস B3 প্লাস অবজেক্ট। এইখিনি তেতিয়া কি হ'ব? এটাই আছে হেড, আই হেড। পিছত এই সি কি কৰিব লাগিব? B3 কৰিব লাগিব। B3 কৰিলে কি হ'ব? সিন। পিছত বিফৰ পিছত কি আছে? ইউ। এইখিনি যেহেতু কি? পাষ্ট ইনডিফিনিট টেন্স। এইখিনি আমি পাৰফেক্ট টেন্স কৰিলোঁ। এইটো হেড সিন। হেড মানে হৈছে সেই বিভাৰ্ব কেইটা, এটাই থাকে পাষ্ট পাৰফেক্ট টেন্সত এটা। পিছত এইটোৰে B3 বনাব লাগে। B3 বনাইছোঁ, কি হৈছে? সিন। এতিয়া পিছৰখিনি কি? বিফৰৰ আগৰটো যেতিয়া কি আছিলে? পাষ্ট পাৰফেক্ট আছিলে। বিফৰৰ পিছৰটো কি থাকিব যে পাষ্ট ইনডিফিনিট। এতিয়া আমাক ইনডিফিনিট কৰিব লাগিব। এতিয়া ইনডিফিনিট কৰিলে কি হ'ব? সি হৈছে কি? B1। এতিয়া B2 হ'ব পাষ্ট ইনডিফিনিটত বিফৰ ইউ চ'। এতিয়া হৈ গৈছে এইটো। পিছত 2 নম্বৰ এক্সাম্পলটো চাওক। দ্য পেচেণ্ট ডাইড বিফৰ দ্য ডক্টৰ কেম। এইখিনি আমাক এটাই কৰিবলৈ দিছে। এইখিনিতো কৈছিলোঁ বিফৰৰ পিছৰখিনি কি থাকিব? পাষ্ট ইনডিফিনিট টেন্স থাকিব, কিন্তু আগৰখিনি আমাৰ কৰিব লাগে। এইটোত যেনেকৈ দুয়োটাই কৰিবলৈ দিছে, দুয়োটাই কৰিলে আমি কি? এটা ফাৰ্ষ্টৰটো যিটো পাষ্ট পাৰফেক্ট কৰিম, পিছৰটো কি কৰিম? পাষ্ট ইনডিফিনিট টেন্স কৰিম। হৈ গ'ল। এতিয়া এইটো বাক্যত কি দিছে? এটাহে দিছে, এটা কৰিবলৈ দিছে। পিছৰখিনি কি? পাষ্ট অলৰেডি কি আছে? পাষ্ট ইনডিফিনিট টেন্সত আছে। গতিকে আমাৰ বিফৰৰ আগৰ এইখিনি, এইটো বিফৰৰ আগৰ এইখিনি পাষ্ট পাৰফেক্ট হ'ব। এতিয়া কি হ'ব? হেড। পিছত এইটো B3 বনাব লাগিব। B3 কি? DIED ডাইট। হৈ গৈছে। পিছৰখিনি সেম থাকিব। এতিয়া হৈ গৈছে ধুনীয়াকৈ মনত ৰাখিব লাগিব। এই বিফৰত কি থাকে? যে বিফৰ থাকিলে বিফৰৰ আগৰটো পাষ্ট পাষ্ট পাৰফেক্ট আৰু পিছৰটো হৈছে পাষ্ট ইনডিফিনিট। এতিয়া আমাৰ আৰু কিছুমান আছে, যেনেকৈ আফটাৰৰ আছে। সেইখিনি আমি নেক্সট ভিডিঅ'ত আমি আফটাৰৰ খিনি পঢ়াম, যে আফটাৰৰ আগৰটো কি হয়, আফটাৰৰ পিছৰটো কি হয়। এইখিনি হৈছে বিফৰৰ, মানে পাষ্ট পাৰফেক্ট টেন্সৰ মানে বিফৰ আৰু আফটাৰ এই দুটা থাকে। গতিকে আমি বিফৰটো পালোঁ। এতিয়া আফটাৰটো কি? নেক্সট ভিডিঅ'ত আমি আফটাৰ কৰাম। এতিয়া বিফৰত এইখিনি জানিলে হ'ল। মেইন কি? ফৰ্মেশ্যনটো জানিব লাগে। জানিলে কি হয়, মানে আমাৰ কৰাত সুবিধা হয়। যেতিয়া আমি ফৰ্মেশ্যন জানিম তেতিয়াহে আমি কৰিব পাৰিম। কিন্তু ফৰ্মেশ্যন ইয়াত বেলেগ কিবা নিয়ম নাই যে এইটো থাকিলে এইটো, মানে দুটা বস্তু বিফৰ আৰু আফটাৰ এনেকৈ। কিন্তু বিফৰটো আমি কৰালোঁ এতিয়া, গতিকে আফটাৰটো নেক্সট ভিডিঅ'ত আমি পঢ়াই দিম। বিফৰ থাকিলে কি হয়? ধুনীয়াকৈ মনত ৰাখিব, বিফৰৰ আগৰটো পাষ্ট পাৰফেক্ট আৰু বিফৰৰ পিছৰটো পাষ্ট ইনডিফিনিট টেন্স। পিছত ফৰ্মেশ্যনটো মনত ৰাখিব।